সন্মুখত কালন্তক যাম ঐ জানো নে নাজানো তহঁতৰ পৰাই এই সাধাৰণ মানুহবোৰৰ অপকাৰ হৈছে মদ খাই গাড়ী চলাইছ তহঁতি নাজানো চিত্ৰগুপ্ত ইহঁতক উচিত শাস্তি প্ৰদান কৰিব লাগিব হাতা উলিওৱা চিত্ৰগুপ্ত ইয়াক আজি উচিত শাস্তি প্ৰদান তহঁতৰ পৰা পৃথিৱীত শান্তি নাইকিয়া হ'ল এই মহানগৰীত তহঁতি মদ্যপান কৰি গাড়ী চলাইছ আজি সেইকাৰণে মই কালন্তক যাম উপস্থিত হৈছো দেখা যাব কোনে এইবাৰৰ পৰা এই গুৱাহাটী মহানগৰীত মদ্যপান কৰি তীব্ৰগতিত গাড়ী চলাবি আজি তহঁতৰ সন্মুখত কালন্তক যাম চিত্ৰগুপ্ত ইহঁতৰ উচিত শাস্তি প্ৰদান কৰা এনেকুৱা মহাপ্ৰতিষ্ঠান হৈ জামনগৰীত নাই ইহঁতৰ নিচিনা মানুহৰ কাৰণেই আমাৰ সৰ্বসাধাৰণ মানুহ থাকিবলৈ জেগা নাইকিয়া হৈছে আৰু এই মদ্যবাসী আপোনালোক সকলোকে মই সংৰোধে কৰিছো আদেশ শুনক আপোনালোকে মদ্যপান কৰি গাড়ী নচলাব আপোনালোকে জানে আপোনালোকৰ নিজৰ পুত্ৰ পিতা ভাতৃ ভগ্নী আছে যেতিয়া সেইসকল এই পাপীকেইটাৰ নিচিনাকে এক্সিডেণ্ট হৈ মৰিব তেতিয়া আপোনালোকৰ ঘৰতে কান্দোনৰ ৰোল উঠিব এই আপোনালোকে সকলোকে মই সতৰ্ক কৰি দিছো যদি তীব্ৰগতিত আপোনালোকে যান বাহন চলায় আৰু মদ্যপান কৰি যদি আপোনালোকে গাড়ী চলাই এই নিচিনা আপোনালোক সকলোকে সতৰ্ক কৰিছো আজি আপোনালোকে পণ লওক সকলো মদ্যবাসী আপোনালোকে পণ ল'বনে নলয় কাৰো মুখৰ মাত নাই সকলোৱে কওক আজিৰ পৰা পণ লৈছো আমি মদ্যপান কৰি গাড়ী নচলাও আমি তীব্ৰগতিত গাড়ী নচলাও আমাৰ জীৱনৰ প্ৰতি মায়া মোহ আছে আমাৰ ঘৰত পুত্ৰ কন্যা পিতা মাতা আছে আমি তেওঁলোকক নিখৰুৱা নকৰো